ধমধমাৰ পথাৰত এক আকৰ্ষণীয় দৃশ্য। বোকা পানীৰে ভৰপূৰ পথাৰত কপালৰ ঘাম মাটিত পেলাই কৃষক ৰোৱনীয়ে সপোন ৰচাৰ মাহ শাওন। শাওনৰ এই পথাৰত সমূহীয়া ভূই ৰোৱাত ব্যস্ত শতাধিক ৰোৱনী। এফালে কৃষকৰ কঠীয়া দিয়াৰ ব্যস্ততা, আনফালে বিহু নাচি গীত গাই ভূই ৰোৱাত ব্যস্ত ৰোৱনী। এই দৃশ্য ধমধমাৰ গোৱালবিল গাঁৱৰ। আজি গাঁওখনত আছিল সমূহীয়া গোচ লোৱা পৰ্ব। হয়, এইটো প্ৰায় আমাৰ 200 বছৰ আগৰ পৰা মানে আজু ককা দিনৰ পৰা তাৰমানে এইটো এটা পৰম্পৰা হৈ আহিছে। গতিকে এই পৰম্পৰাটো ৰক্ষা কৰাৰ কাৰণে আমি প্ৰতি বছৰে এনেদৰে মানে তামচা ফূৰ্তি কৰি পেলাই এইটো খেতি পথাৰত আমি নামি যাওঁ। ধৰক আমাৰ ইয়াতে পাগলীয়া নৈ এখন আছে, প্ৰতি বছৰে পাগলীয়া নৈ আমাক উৎপাত কৰি আছে। এই উৎপাত কৰি থকাৰ পিছতো আমি আনন্দ মনেৰে যেতিয়াই যি পাৰোঁ তেতিয়াই মানে বিধান কিনি পেলাই হ'লেও আমি স্থাপন কৰোঁ। গোৱালবিল গাঁও উন্নয়ন সমিতিয়ে সমূহীয়াকৈ আয়োজন কৰা শালি ধানৰ খেতিত গোজ দিবলৈ ওলাই আহে গাঁওখনৰ শতাধিক ৰোৱনী। ৰোৱনীসকলে গোজ লোৱাৰ পৰ্বৰ আনন্দত পথাৰত গীত গাই বিহু নাচি ৰোপণ কৰে কঠীয়া। উল্লেখ্য যে গাঁওখনৰ গাঁও উন্নয়ন সমিতিয়ে প্ৰতি বছৰে 20 বিঘা মাটিত সমূহীয়াকৈ শালি ধানৰ খেতি কৰি আহিছে। এই ধান খেতিৰ বাবে গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ লোক ওলাই আহে খেতিৰ কাম কৰিবলৈ। কিন্তু কথা হ'ল কি, আজু ককা দিনৰ পৰাই আমাৰ এই কথাটো চলি আছে, সমূহীয়াভাৱে মানে কঠীয়া ৰোৱা। প্ৰত্যেক বছৰে আমি এই সময়তে আমি খেতি কৰোঁ আৰু সকলোৱে মিলিজুলি সমূহীয়াভাৱে খেতি পথাৰত আমি আহি পেলাই ৰোৱা আৰম্ভ কৰোঁ আৰু আলি তাৰে পিছত হাল বাওঁ আমি এতিয়া বৰ্তমান ট্ৰেক্টৰে, আগতে আমি গৰুৰে বাইছিলোঁ। পথাৰত আলি দিয়া, কঠীয়া তোলা আদি কাৰ্য পুৰুষসকলে কৰাৰ পিছত মহিলাসকলে ভূই ৰোৱা কাৰ্য সম্পাদন কৰে। এই গোজ লোৱা পৰ্বত ৰোৱনীসকলক পৰম্পৰাগত জলপানেৰে আপ্যায়ন কৰা হয়। গোৱালবিল গাঁও উন্নয়ন সমিতিৰ সভাপতি নৰেন দাস আৰু উপসভাপতি ধৰণী দাসে জানিবলৈ দিয়া মতে 95% কৃষক পৰিয়াল থকা গাঁওখনৰ লোকসকলে পৰম্পৰাগতভাৱে প্ৰতি বছৰে এইদৰে শালি ধানৰ খেতি কৰি আহিছে। এই কৃষিৰ পৰা পোৱা ধন বিক্ৰী কৰি গাঁও উন্নয়নৰ কাম কৰি থকা হৈছে। আমি চৰকাৰৰ পৰা কোনো দান অনুদান একো পোৱা নাই আৰু যিখিনি আমাৰ উৎপাদন হয় সেইখিনি আমি বিক্ৰী কৰি পেলাই আমি আমাৰ গাঁৱত এটা মন্দিৰ আছে, সেই মন্দিৰত কামত খটোৱা। কিন্তু আমাৰ গাঁওখনত বৰ্তমান এতিয়া কোনো আমাৰ চৰকাৰী কৰ্মচাৰী নাই, বুজিছে। চব আমাৰ কৃষি খেতিয়কে প্ৰায়ভাগ, কোনো এজন চৰকাৰী বিষয়া বা কৰ্মচাৰী নাই। গতিকে এই চেনেলৰ যোগেদি চৰকাৰে যেন আমাক কিছু অলপ দান অনুদান দি পেলাই অলপ হয় PM কিষাণৰ পৰা যদি হেৰি কৰে কৃষকসকলক, মই আশা কৰিছোঁ আৰু। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।